নৰ্মলৈ ক'ত উঠিছা এয়া শুকান মাছ পাপা কি কওঁ মানে মই আৰু এয়া আছিলে মই ফ্লিপকাৰ্টৰ পৰা লৈছিলো ইমানে বেষ্ট পাৰচেজ নমস্কাৰ কি খবৰ সকলোৰে মই অসমীয়া ছোৱালী ববি পুনৰবাৰ স্বাগতম জনাইছো মই এটা ব্লগলৈ আজি ব্লগটো কি হ'ল ৰবা আহিছো আজি ব্লগটো আৰম্ভ কৰিছো মই ৰাতিপুৱা এতিয়া ব্ৰেকফাষ্ট বনাবলৈ গৈ আছো ভাবিলো সৰু সুৰাকে 4-5 মিনিটৰ ব্লগ এটাই কৰি দিও আশা কৰিছো আপুনি সকলোৱে ভালে আছে আৰু প্লিজ যদি আপোনালোকে ব্লগটো চাইছে তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব এটা কৰি দিব তো বলক আৰু মানুহজনটো আজি ৰাতিপুৱাতে ডিব্ৰুগড়লৈ ওলালে তেওঁ কাম এটা আছিলে সেই বুলি তো এতিয়া আজি তেওঁক চাগে আপোনালোকে দেখি নাপায় তো অকল মই দেহা আৰু মা এতিয়া মই যাওঁ ৰুটি মাৰি ৰাখিছো আৰু এইপিনে সবজি কাৰণে মই সকলো মানে সব মই পাহৰাই দিছে কি ক'ব লাগে তো ঠিক আছে আপুনি বলো চাওঁগে কি কৰিলা তুমি এইটো কেলে আলু কাটি ৰাখিছো প্ৰথমে ধুই লওঁ লাইটটো জ্বলাই দিছো আৰু কুকাৰটো উঠাই লওঁ ধুই পাই কুকাৰতে বনাম পটককে হৈ যাব আৰু ইয়াত মই পেষ্ট কোনো ধৰণৰ মছলা নাই ইয়াত আদাটো নাই নমা আদাটো নাই ইয়াত মই দিছো বিলাহী পিঁয়াজ আৰু তাৰ পাছতে কাজু অলপমান আৰু তেনেকৈ আৰু ইয়াত এতিয়া তেল তেজপাত এটা দি দিম আৰু এয়া শুকান জলকীয়া এটা যাতে অলপমান পাঁচফোৰণ বেছি নিদিওঁ কিন্তু দেহা মানে বেছি পাঁচফোৰণটো খাব নোৱাৰে এয়া হৈ গ'ল এতিয়া ধুনীয়াকৈ এই পেষ্ট ইয়াত দি দিম অকণমান চেনিও দি দিম তেনেকৈ চেনিটো দিলে ৰংটো বৰ ধুনীয়া আহে আৰু ধোঁৱা দিবই নোৱাৰে দেখিছে নহয় কেনেকুৱা হৈ গৈছে কেমেৰাতে একদম ধূলি মাৰি হৈছেগৈ এইটো ধুনীয়াকৈ হ'বলৈ দিম মই একো ধৰণৰ মছলা পাতি ইউজ কৰা নাই আৰু এটা কথা যেতিয়া আপুনি মছলা চছলা নাখায় তেতিয়া বেছিকৈ আপুনি বছ দুটামান বস্তু দিব লাগিব এটা হ'ল কাজু মানে মোৰ হিচাপে দেই আপোনালোকৰ নাজানো বহুত লোকে বহুত হিচাপে বনায় মোৰ হ'ল যে মই কাজু দি দিওঁ আৰু বিলাহী এই দুটা বস্তু দি দিলে মানে মছলা নিদিলেও ধুনীয়াকৈ হৈ যায় আজি বাৰু মোৰ ওচৰত আদা নাছিলে সেইটো কাৰণে অলপমান বেয়া হৈছে বাৰু উপায়ো নাই কি কৰিব এতিয়া তো এয়াই আৰু এতিয়া পটাপট মই আজি মানে ব্লগটো মই এনেই কৰিছো কোনো ধৰণৰ মই একো চিন্তা কৰা নাই মই এইটো কৰিম সেইটো কৰিম জাষ্ট নেচাৰেল আৰু যি কৰোঁ মানে আনফিল্টাৰ্ড আপোনালোকে দেখি পাব কথা পাতোতে মোৰ চব্জি জ্বলিব এতিয়া মানে বনাই ভিডিঅ' মই কেলে নিদিওঁ জানেনে এইটো ৰিজনৰ কাৰণে বহুত সময় লাগি যায় এতিয়া ৰুটিটো ভালকৈ বেলি লওঁ আজি আটাটো বেছি ঢিলা কৰি লওঁ ঢিলা হৈ গ'ল মোৰ আটাটো গোল নহৈছে ইমান গৰম ন গেছৰ ওচৰত থিয় হ'লেহে গৰমটো গম পোৱা যায় দেই এইবোৰ কি কৰিছা তুমি কোনে শিকাইছে এইবোৰ তোমাক কি খাইছা দেখাই দিয়া চবকে দেখাই দিয়া কি খাইছা আইতাই কি দিলে দেখাই দিয়া পিনাট বাটাৰ খাইছে আইও ইমান গৰমত এয়া অৱস্থা দেখিছেনে মোৰ ইয়াতে মই কৈছো যে মই শকত হ'ম কিন্তু লগতে আকৌ এইবোৰ কি দেখা তুমি নংগু পংগু
এতিয়া মই ইয়াতে পানী এইটো মই আজি বহুত দেৰি হ'ল পানী খোৱা ইয়াতে মই অকণমান নেমু টেঙা মিলাই লৈছোঁ আমাৰ গছৰে হয় সেইকাৰণে ভালো গোন্ধ কিন্তু নেমু নিমখ চেনি একোকে দিয়া নাই কি হ'ল তো ইয়াতে মিলাই সেয়াই আৰু খাই আছোঁ শেষ কৰি লওঁ ইমানেই ধুনীয়া গোন্ধাইছে পানীটো মানে এনেই পেটলৈ যাবগৈ তো এয়া মই এতিয়া পানীৰ বটল শেষ কৰিলোঁ ৰাতিপুৱা আৰু এতিয়া মই 5টা আৰু বটল শেষ কৰিব লাগিব তো এতিয়া পটাপট মই বাৰা নাই চিধা চিধি আহি পিনি অকণমান বটালো লৈছোঁ গোটেই তিতি মেলি অৱস্থা নাই ৰুম যাবা পাপা নাই নহয় নাই ন পাপা ৰুমৰ অৱস্থা ঠিক কৰিছিলে দেখিছে ন কি কৰিছে এইবোৰ পেলাইছে আৰু বেয়া হৈ আছিলে অৱস্থাটো এইপিনে গোটেই ৰং কৰি মেলি আৰু আমাৰ আৰু নতুনকৈ অন্নপ্ৰাশনৰ ৰং দিছিলোঁহে আৰু তোমালোকে সুধি থাকা ন যে বা আপোনাৰ কাপোৰৰ কালেকশ্যন দেখাব তো অলপকৈ আৰু দেখাই দিছোঁ এইটো এটা জাম্পছুট বাকীবোৰতো গডৰেজত ভৰাই থৈছোঁ দেই এইটো বাই বাৰ্থডে টপ দিছিলে আৰু এয়া আছিলে মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ ইমানেই বেষ্ট পাৰচেজ মানে আজিলৈকে মোৰ মানে ফেভৰেট বুলি ক'ব পাৰে যিহেতু এইটো মানে আপুনি গৰমত য'তে ত'তে পিন্ধি যাব পাৰে আৰু এইটো অকণমান গৰম বাৰু দেই মিছা নকওঁ এইটো মই পিন্ধিলোঁ অকণমান বৰষুণ ছিজনত পিন্ধিব পাৰি এতিয়া কিন্তু যিটো আগষ্টত গৰম আহিব সেইটোত কিন্তু এইটো একদম পিন্ধিব নোৱাৰি আৰু এয়া স্কাৰ্ট এটা আছে এইটো মই এতিয়ালৈ পিন্ধা নাই এইটো পিন্ধিছোঁ যেতিয়া মানুহজনে স্কুটিত দিছিলে সেইদিনাখন মই এইটো পিন্ধি গৈছোঁ স্কাৰ্টটো পিন্ধিব পৰা নাই আৰু এয়াতো আপোনালোকে দেখি শেষে কৰিলে আৰু এইটো লৈছিলোঁ মই জুডিঅ'ৰ পৰা এইটো মোৰ চবতছে ফেভৰেট ড্ৰেছ আপোনালোকে দেখিছে নহয় জানো তো সেয়াই আৰু তো ঠিক আছে মাম খাবা ন য়েছ ইয়াৰ ৰুটি বনালোঁ দেই ৰ'বা মই চব্জিটো উলিয়াই লৈছোঁ কি নাই চব্জি দেখিছে নহয় ইমান ধুনীয়া ৰং লৈছে আৰু গোন্ধটো কি ধুনীয়া তো পটাপট এয়া মই বাঢ়ি লৈছোঁ দেই ই কৰি ল'লোঁ দেই একেলগে বেছি এটা হৈ থাকে যোৱা হাতটো এৰি দিয়া লাগি যাব চাওক ধুনীয়াকৈ দি দিয়া মা মোৰ দেহা মানুহৰ ওচৰত জলকীয়াটো গুটি গৈছিলে কেনেকৈ খালেহেঁতেন ন মোৰ দেহা মানুহে জলকীয়াটো কেনেকৈ খালেহেঁতেন ন তুমি খাবা তো এয়া দেহা মানুহৰ মই লৈ ক'ত উঠিছা এয়া দেখিছে নহয় এইবোৰ কৰি থাকে তোমাৰ মা মানিছো তুমি ক'ত উঠি গৈছা তো দেহা মানুহ আনিলোঁ মায়ে খুৱাই দিব মানুহ এতিয়া তোমাৰো একেলগে দি দিছোঁ দেই এতিয়া ইয়াতে দি ল'লোঁ আৰু মই নিজৰটো লৈ আনো ইমানেই গৰম পৰিছে কলিজাখন আৰু সেইদিনা গাছৰ টেঙা আনিছিলোঁ এইটো চাওকচোন মায়ে এইপিনে অকণমান তেলৰ লগত সেইটো কৰি তিয়াই ৰাখিছে কি কওঁ মানে মই বুৰ্বক নিচিনা মায়ে তেল আৰু নিমখ দিছা নেকি মা গাছ টেঙাটোত তো মায়ে অকল তেল দি পিনি থৈছে আৰু এইটো এনেকৈ নৰ্মেলি থৈছোঁ মানে মাছ মাংস বনালে দি পিনি খাবলৈ এইটো অকণমান আচাৰৰ নিচিনা ৰাখিছে আৰু আনিব লাগিব মানে থাকিলে ভালো লাগে আৰু মোৰ বাৰু এতিয়া মই নিজৰটো লৈ লওঁ ইমান ধুনীয়াকৈ লাগিছে ন ফুলকেইজোপা আৰু এতিয়া মই ছিঙিবলৈ গৈ আছোঁ নিজৰ দৰৱ লগনীয়া বেলেগ লগনীয়া প্ৰাইজ এতিয়া হৈছে দুপৰীয়া আৰু চাওঁ ৰ'দটো কেনেকৈ খাওঁকৈ ওলাইছে একদম একো খাবলৈও মন যোৱা নাই আৰু আজি দুপৰীয়া খানা মই একদম অহাও নাই বনাবলৈ আজি মায়ে ক'লে হেনো মায়ে বনাই দিব মই ক'লোঁ আজি মোৰ একদম মন যোৱা নাই গাটো ইমান এলাচ পাইছোঁ সেইকাৰণে মায়ে বনালে আপোনালোকক দেখাওঁ কি বনাইছে আৰু মই দেখিলে নহয় ভিডিঅ' কৰিবলৈও পাহৰি থাকিলোঁ ভিডিঅ'ও নকৰিলোঁ আধা আধি দেহা মানে গা ধুলে ভালকৈ এইবোৰ কৰিবই নোৱাৰিলোঁ তো ৰ'ব দেই আজি সেইকাৰণে মিনি ব্লগো মই আজি আপলোড কৰাই নাই ইমানেই এলেহুৱা হৈ গৈছোঁ ৰ'ব ইয়াতে মায়ে মাছ বনাইছে অকল এটা আছিলে সেয়াই বনাই দিলে মই আৰু মায়ে মানুহজনটো নাই আমাৰ এয়া ভাত ৰেডি কৰিলোঁ ইয়াতে শুকান মাছ মিক্স ডাল কোমোৰা সৈতে আৰু লগতে আলু ভাজি ৰাতিপুৱা যে বনাইছিলোঁ সেয়া
ভাবিছিলো হোৱাটোতো নহলে আপোনালোকক কি ধুনীয়াকে কৈছিলো যে খোৱা বোৱা কৰি মেলি শুম আৰু কিন্তু আমাৰ প্ৰাণী শুব নিদিয়ে কি লাগে জান ডগে গ'ল আৰু ডগক যাব দিয়া ইমানে ৰ'দ না শুব দিছে খানাও খালে শুব পাৰে ল'ৰা ছোৱালীবোৰ কিয় এনেকুৱা বাৰু নুশুৱে নেমেলে মাক দেউতাককো শুবলৈ নি চাওকচোন ইমান ৰ'দ চানিয়া দেখিছেনে ৰ'দটো চাওকচোন বাৰু এই ৰ'দখনত এই শুব লাগে নে বাৰু হা শুব লাগে নে বাৰু বলা কি নো Papa ahi ase.